কেতিয়াবা এনেকুৱা অনুভৱ হয় মই যেন তোমাৰ যোগ্য নহয়। সকলোতো তোমাৰ আছে, মই দিবলৈ যেন একোকে সাধ্য নহয়। তুমি বিচৰাবোৰ তোমাৰ তাত আছে, একেটা বস্তুকে গ্ৰহণ নকৰিবা। মোৰ মনত ভাৱ হয় সকলো আছে তোমাৰ কাষত, মই দিবলৈ যেন যোগ্যই নহয়। মৰম ভাল পোৱা শুনিবলৈ ভাল লাগে, মৰমে জানো মৰমক এতিয়াৰ ভাল পোৱাত বান্ধিব পাৰে। ভাল পোৱা শুনিবলৈ ভাল লগা যদিও ইয়াক বেলেঞ্চ কৰিব পৰাটো জানো সহজ? গোটেই জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতিবোৰক চলাই নিয়াটো সঁচাকৈ জানো সহজ? কতো বাধাৰ মাজত ভাল পোৱা জীয়াই ৰখাটো সহজ সৰল জানো? জাতি, ধৰ্ম, পোচ নিচ সকলোবোৰ পাহৰি সমাজৰ মাজত গ্ৰহণ কৰিব পাৰিবা জানো?